হাই মানে নমস্কাৰ, মই আপোনাক নমস্কাৰ বুলি কৈছো। হাই মানে নমস্কাৰ হে নেকি? মই আকৌ ভাবিছিলো বোৱাৰীনো এনে কি দুখ হ'ল হাই হাইখন কৰি থাকিবলগীয়া হৈছে। কিন্তু মা, আপুনি সঁচাকৈ ইমান চিন্তা নকৰিব, নহ'লে আপোনাৰ বিপি হাই হৈ যাব নহয়। বোৱাৰী ৰ'বাচোন, মোৰ চকু তেতিয়াহে পৰিছে। তুমি এইবোৰ কি কাপোৰ পিন্ধিছা? কিয়? কি বেয়া দেখিলে এইযোৰ কাপোৰ? তুমিয়ে কোৱাচোন, কি এনে ভাল লাগিছে কাপোৰযোৰ? বোৱাৰী, আমি কাপোৰ কি কাৰণে পিন্ধো? আমি আমাৰ সন্মান লাজখিনি ঢাকি ৰাখিবৰ বাবেহে কাপোৰ পিন্ধো, নহয় জানো? কিন্তু তুমি এইবোৰ কি পিন্ধিছা? গাৰ গোটেই অংশ দেখোন ওলাই আছে। কিন্তু শাহুমা, এইযোৰ হৈছে মডাৰ্ণ ড্ৰেছ, আৰু আজিকালি মডাৰ্ণ ড্ৰেছ প্ৰায় সকলোৱে পিন্ধিবলৈ লৈছে। গতিকে আপুনি এইবোৰ ড্ৰেছ দেখি ইমান আচৰিত হোৱাৰ প্ৰয়োজন নাই। জুই লাগক, এনেকে ফেশ্বন কৰি কাৰ আধা অংশ উলিয়াই কাপোৰ পিন্ধা ফেশ্বন আইবিলাকৰ গাত। কিন্তু বোৱাৰী, এইবোৰ যিসকলে পিন্ধে তেওঁলোকক পিন্ধিবলৈ দিয়া, কিন্তু তুমি এইখন ঘৰত এইবোৰ কাপোৰ পিন্ধিব নোৱাৰিবা। বোৱাৰী, ওচৰৰ মানুহে দেখাৰ আগতে তুমি এইযোৰ ড্ৰেছ সলাই সাজোৱা। মই নিবিচাৰো তোমাৰ বাবে মই গাঁৱত হাঁহিয়াতৰ পাত্ৰ হোৱাটো। চোৱা বোৱাৰী, ওচৰৰ মানুহে মোক কি বুলি হাঁহিব জানানে? ক'ব আমুকীয়া আগতে সকলো বোৱাৰীকে কিবা এটা নহয় কিবা এটা খুদ উলিয়াই থাকে, কিন্তু এতিয়া নিজৰ বোৱাৰীৰ ফালে চোৱাচোন, এই বুলি কৈ মোক মানুহে হাঁহিব, তুমি গম পাইছানে? কিন্তু মা, মই এইবোৰ কেয়াৰ নকৰো ওচৰ চুবুৰীয়াৰ বাবে। মই যিবোৰ পিন্ধি কমফৰ্টেবল পাওঁ মই সেইবোৰ কাপোৰ পিন্ধিমেই, আৰু মোৰ যি মন যায় মই সেইবোৰ কাপোৰেই পিন্ধিম। এই গয়াবিলাকেনো কি জানে আজিৰ যুগৰ ফেশ্বনৰ কথা? আৰু এইবিলাক শাৰী চাদৰ মেখেলা এই চব মোৰ দ্বাৰা নহ'ব দেই। আজিলৈকে শাৰী চাদৰ মেখেলা মই পিন্ধি পোৱাই নাই, আৰু আগলৈকো শাৰী চাদৰ মেখেলা মই নিপিন্ধো। আপুনি মোক মোৰ মতে থাকিবলৈ দিয়ক। মই ঘৰতো এনেকুৱা কাপোৰহে পিন্ধি আছিলো, এইবিলাক শাৰী চাদৰ মেখেলা মই পিন্ধিব নাজানো। কিন্তু বোৱাৰী, তেতিয়া তুমি ছোৱালী আছিলা, আৰু ছোৱালীতে তুমি কি কৰিছিলা নকৰিছিলা সেইটো মোৰ বিচাৰ্য বিষয় নহয়। কিন্তু এইখন ঘৰৰ বোৱাৰী হৈ থাকিবলৈ এইখন ঘৰৰ কিছু ৰীতি নীতি তুমি মানি চলিবই লাগিব। কিন্তু এটা কথা তুমি ভালদৰে মনত ৰাখিবা, তুমি এতিয়া ছোৱালী নহয়, তুমি এতিয়া এজনী বোৱাৰী, আৰু তুমি তোমাৰ কাপোৰবিলাকো এজনী বোৱাৰীৰ দৰে শালীনতা বজাই ৰাখি পিন্ধিবলৈ চেষ্টা কৰিবা। এটা কথা আপুনিও শুনক মা, আপুনিও ছোৱালী আৰু বোৱাৰীৰ মাজত ভেদাভেদ সৃষ্টি নকৰিব। সেইবিলাক আগৰ দিনতহে আছিল, কিন্তু আজিৰ দিনত বোৱাৰী আৰু ছোৱালী সমান। বোৱাৰীয়ে যি পিন্ধে ছোৱালীয়েও সেইবোৰকে পিন্ধিব পাৰে, আৰু ছোৱালীয়ে যি পিন্ধে বোৱাৰীয়েও আজিকালি সেইবোৰ পিন্ধিব পাৰে। আৰে বাহ, তুমি দেখোন বেছিয়ে ফেশ্বনদাৰী ওলালা। তুমি কি ভাবিছা মডাৰ্ণ যুগৰ বোৱাৰী এখিনিত তুমিহে আছা নেকি? তোমাৰ নিচিনা মডাৰ্ণ বোৱাৰী আমাৰ গাঁৱত আৰু বহুত আছে, কিন্তু সেই কেইজনী বোৱাৰীয়ে তোমাৰ দৰে এইখন চেলেওৱা বখলীয়া কটা চিঙা কাপোৰ পিন্ধা মই আজিলৈকে দেখা নাই। সেইবোৰ গঞা চাগে, সেহেঁতেনো কি জানে ফেশ্বন বোলা যে বস্তু এটাও আছে। বোৱাৰী, তুমি এইখন ঘৰলৈ অহা হৈছেনো কি এদিন? ইমান নতুনে তুমি ইমান মুখ চলাইছা যে মোৰ লগত। আৰু বোৱাৰী, এইদৰে ডাঙৰৰ মুখে মুখে প্ৰতিটো কথাতে উত্তৰ দিব নাপায়। তোমাৰ মা দেউতাই তোমাক এয়াই শিকাইছিলে নেকি, ডাঙৰৰ লগত প্ৰতিটো কথাতে মুখে মুখে তৰ্ক কৰিবলৈ? কিন্তু শাহুমা, আপুনি ইমান সৰু কথাটোকে ইমান ডাঙৰ কৰি কিয় পেলাইছে? মই আজিকালি ওলোৱা ড্ৰেছ এযোৰহে পিন্ধিছো, একো ডাঙৰ পাপ কৰা নাই নহয়। কিন্তু বোৱাৰী, তোমাৰ বাবে হ'ব পাৰে এইটো সাধাৰণ কথা, কিন্তু মোৰ বাবে এইটো সাধাৰণ কথা নহয়। মই আজিলৈকে কাকো দেখা নাই এনেকুৱা কাপোৰ পিন্ধা, সেইবাবে তোমাক মই অলপ বুজাবলৈ চেষ্টা কৰিছো। কাৰণ তুমি এইখন গাঁৱলৈ সৰু সিদিনা আহিছাহে, এইখন গাঁও তুমি ভালকৈ চিনি পোৱাই নাই, কিন্তু মই এইখন গাঁৱতে বুঢ়ী হৈছো। গতিকে তোমাক মই কথাষাৰ বুজাইছো, তুমি এইবোৰ কাপোৰ পিন্ধিবলৈ এৰা, যোৱা কাপোৰযোৰ তুমি সলাই আহা। মা, মই এইমাত্ৰ এইযোৰ কাপোৰ পিন্ধি আহিছোহে, আৰু অলপ সময় মোক পিন্ধিবলৈ দিয়কচোন। মই তোমাৰ কোনো শত্ৰু নহয় যে তুমি এইযোৰ কাপোৰ পিন্ধা দেখি মই তোমাক সলাবলৈ কৈছো। ময়ো জানো বোৱাৰী আৰু ছোৱালীৰ মাজত ভেদাভেদ কৰিব নালাগে, কিন্তু বোৱাৰী, এইযোৰ কাপোৰ পিন্ধিলে তোমাক শোভা নেপাব। গতিকে যোৱাচোন, তুমি এইযোৰ কাপোৰ লোকে দেখাৰ আগত খুলি আহা। আৰু বোৱাৰী, এইযোৰ কাপোৰ পিন্ধি তুমি অকণমান সময়ৰ বাবেও যদি গাঁৱৰ ফালে ওলাই যোৱা নহয়, গাঁৱৰ কুকুৰেও তোমাক চেলিয়াই বখলিয়াই খাবহি। তেতিয়া আহি থাকিবা ঘৰত প্ৰতিপাল কৰি কৰি নিজক কুকুৰে কামোৰা জেগা। ঠিক গাঁওখনত আহি সোমালোহি। মই যদি জানিলোহেঁতেন এইখন গাঁৱত মডাৰ্ণ বোলা বস্তু একোৱেই নাই, তেতিয়া মই এইখন ঘৰলৈ বিয়া হৈ কেতিয়াও নাহিলো হয়। বোৱাৰী, মোৰো কোনো চখ নাছিল তোমাৰ দৰে এজনী বোৱাৰী আনি ঘৰত এনেকে হুলস্থুল কৰিবলৈ। আমাকো কোৱা নাছিল নহয় বিয়াৰ সময়ত কোনেও তুমি যে এনেকুৱা চুটি চুটি আধা চেলিয়া কাপোৰ পিন্ধা বুলি। এইবোৰ পিন্ধা বুলি গম পোৱা হ'লে তোমাক আমাৰ ঘৰলৈ বোৱাৰী কৰি আনি কেতিয়াও নানিলো হয়। তোমাক চাবলৈ যোৱা দিনাতো তুমি এইবোৰ কাপোৰ পিন্ধা নাছিলা, তুমিতো ভাল কাপোৰে পিন্ধি আছিলা, আৰু তেতিয়া সেইবোৰ দেখিহে মই ভাবিছিলো চহৰৰ হ'লেও ছোৱালীজনী সংস্কাৰী, আৰু সংস্কাৰী বুলি ভাবিহে তোমাক আমাৰ গাঁৱলৈ বিয়া
ৰধা বহা কৰি